নমস্কাৰ। আমাৰ সমাজত প্ৰায় এটা শব্দ শুনিবলৈ পোৱা যায় যে আত্মা। আমাৰ বেদান্তত বা আমাৰ সনাতন ধৰ্ম শাস্ত্ৰবিলাকত আত্মাৰ কথা কোৱা হয়, কিন্তু বুদ্ধিজীৱত কৈছে যে অনাত্মা, তাৰমানে আত্মা নাই। এতিয়া আমি কোনটো কথা মানিম? আমাৰ বেদান্তত কোৱা, সনাতন ধৰ্মত কোৱা আত্মা আছে বুলি মানিম নে বুদ্ধিজীৱত কোৱা আত্মা নাই বুলি আমি মানিম? এতিয়া এই কথাটোৰ উত্তৰ বিচাৰি যাওঁতে আমি এটা কথা প্ৰথমতে গম পাব লাগিব যে আত্মা বুলি যি আমাৰ বেদান্ত বা সনাতন ধৰ্মত যি বুজোৱা হয়, আত্মা প্ৰকৃততে কোনো বস্তু নহয়। আত্মা কোনো ব্যক্তিগত বা ব্যক্তিৰ লগত জড়িত কথা নহয়। কোনো ব্যক্তিগত নহয় কাৰণে আত্মা বা পৰমাত্মাৰ মিলন বুলি বুজাবলৈ চেষ্টা কৰা হয়। আৰু সেইটো কাৰণেই বুদ্ধিজীৱত কৈছে যে আত্মা অনাত্মা মানে কোনো ব্যক্তিগত নহয়। দুইটাতে কিন্তু একেটা কথাই কৈ আছে। আৰু আত্মা বা পৰমাত্মাৰ যি স্বৰূপ, সেই স্বৰূপটোক বুজাবলৈ চেষ্টা কৰা হয় সৎ, চিত, আনন্দ, এই তিনিটা শব্দইদি। সৎ মানে হৈছে অপৰিৱৰ্তনীয় সত্য, যি কোনো কালেই পৰিৱৰ্তিত নহয়, যেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড সদা পৰিৱৰ্তনশীল। সেই সৎ বা আত্মা যি স্বৰূপ সৎ অপৰিৱৰ্তনীয়, পৰিৱৰ্তনশীল নহয়। চিত মানে হৈছে চেতনা, সাক্ষী চেতনা, সদা সাক্ষী, সৰ্বসাক্ষী। আৰু আনন্দ মানে পৰম আনন্দ। আমি আগতে কথা পাতি গৈছিলোঁ যে এই কথাখিনি তাইত্তিৰীয় উপনিষদো বিশ্লেষণ আছে, গভীৰভাৱে বিশ্লেষণ আছে যে আমি যি আনন্দ, ভৌতিক জগতত যি আনন্দ আমি অনুভৱ কৰিছোঁ, সেই আনন্দ, আত্মাৰ যি আনন্দ স্বৰূপ, সেই আনন্দৰ এটা প্ৰতিফলিত ক্ষুদ্ৰ কণাহে। আৰু সেই কথাবিলাক আমাৰ এনলাইটেন ব্যক্তি বা বুধ জ্ঞানপ্ৰাপ্ত ব্যক্তি বা আমাৰ শাস্ত্ৰত সদায় একেটা কথাই কৈ আছে। এই আনন্দ, পৰম আনন্দ কোনো শব্দৰে বুজাব নোৱাৰি। সেইকাৰণে ওম শব্দটোৰ শেষত কোনো শব্দ নাই। আৰু সেই একেটা কথাকে বুদ্ধিজীৱত কয় বুদ্ধ নেচাৰ বুলি। দুইটাই দিশকেইটা বেলেগ বেলেগ, কিন্তু সত্য যে এটাই, সেইকাৰণে বেলেগ বেলেগ দিশত গৈও একেই পৰম সত্যত লগ হৈছেগৈ। আশা কৰোঁ এই কথাকেইটাৰ দ্বাৰা এই আত্মা বা পৰমাত্মা বুলি যি বুজাবলৈ চেষ্টা কৰা হয়, এই কথাকেইটাৰ ওপৰত অকণমান আমি আভাস দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আত্মা বা পৰমাত্মা কোনো অভিন্ন নহয়। যেনেকৈ ঘৰৰ ভিতৰত থকা আকাশ আৰু ঘৰৰ বাহিৰত থকা আকাশৰ যেনেকৈ কোনো ভেদ নাই, সেনেকৈ আত্মা আৰু পৰমাত্মাৰো কোনো ভেদ নাই। সেইকাৰণে আত্মা আৰু পৰমাত্মাৰ মিলন বুলি ক'বলৈ বুজোৱা হয়। নমস্কাৰ।